নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা মানিমুনিৰ ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে সৰু মানিমুনি। আমাৰ ঘৰৰ বাৰীতে থকা মানিমুনি অলপ বুটলি আনি থৈছিলোঁ কালি, আৰু এইখিনি বুটলি এতিয়া মই কেনেদৰেনো বনাওঁ, কি দি বনাম সেইখিনিকে আপোনালোকক দেখাবলৈ লৈছোঁ। ভালদৰে চাই থাকিবচোন। মানিমুনিখিনি মই প্ৰথমে এটা মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এয়া মিক্সিত ভৰাই লৈছোঁ। মিক্সিত ভৰাই এতিয়া ভালদৰে পিচি ল'ম। পিচি লোৱাৰ পাছত চেকনি এখনত চেকি পেলাই জোলখিনি উলিয়াই ল'ব লাগিব। এয়া পিচি ল'লোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ পিচি ল'লোঁ। আৰু মানিমুনি আমাৰ পেটৰ কাৰণে খুব ভাল। মানিমুনিৰ বহুতো ঔষধি গুণ আছে। মানিমুনি ছালৰ কাৰণে ভাল, পেটৰ অসুখৰ কাৰণে ভাল। মানিমুনি আপোনালোকে যদি শেৱালি ফুলৰ পাতৰ লগত পিচি গাখীৰৰ লগত মিক্স কৰি খায়, তেনেহ'লে কাহ ভাল হয়। আৰু মানিমুনিৰ ঔষধি গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি, হয়তো বহুতে জানেই। সেইবাবে মই যিকেইটা জানো আপোনালোকক ক'লোঁ। আৰু এয়া মই এনেদৰে পিচি ল'লোঁ। এয়া জোলখিনি উলিয়াই ল'লোঁ। ইমানখিনি জোল ওলালে এইখিনি উলিয়াই ল'লোঁ। আৰু তাৰ বাবে এতিয়া মই বনাবলৈ কি ইয়াৰ লগতনো দিম সেয়া আপোনালোকক দেখাইছোঁ। কেইফুটামান নহৰু লৈছোঁ, এডোখৰ আদা, আৰু কেইটামান কণবিলাহী, এটা বৰ বিলাহীও লৈছোঁ। এয়া গোটেইখিনি ভালদৰে পিচি ল'লোঁ। বৰ বিলাহীটো কাটি ল'লোঁ, আৰু কেইটামান 3-4টামান আলু এনেকৈ বইল কৰি ল'লোঁ। আলুকেইটা মই দাইলতে দি ল'লোঁ। দাইলৰ কুকাৰতে দি লৈছিলোঁ, সেইবাবে হালধীয়া হৈ আছে। এতিয়া ভালদৰে ভাঙি লৈছোঁ। এনেদৰে ভাঙি লৈ পেলাই তাৰ লগত মিক্স কৰি দিম। তেতিয়া মানিমুনি অকণমান তিতা যে গুণটো থাকে, সেইটো খাওঁতে নাপায়। আৰু কেৰাহীখন গৰম কৰি ল'লোঁ। তাতে অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱালৈকে ৰাখি দিলোঁ। তাতে অকণমান পাঁচফোৰণ দিলোঁ। এই পাঁচফোৰণখিনি ফুটি উঠিছে দেখিছেনে। এই পাঁচফোৰণখিনি ফুটি উঠাৰ পাছতে ইয়াতে মই দিম এতিয়া পিচি থোৱা আদা নহৰুখিনি দিম। পিচি থোৱা আদা নহৰুখিনি দিলোঁ। আদা নহৰুখিনি অকণমান নহৰু গোন্ধটো অহালৈকে অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে দিম কাটি থোৱা বিলাহী আৰু কণবিলাহী। কণবিলাহী সেই টেঙা যি ভাৱটো আহিব যে, সেই টেঙাটোৱে মানিমুনিৰ তিতা গুণটো নাইকিয়া কৰিব। মানিমুনিৰ তিতা গুণটো নাইকিয়া কৰিব। আৰু সৰু ল'ৰা ছোৱালীবিলাকে অকণমান তিতা হ'লে খাই বেয়া পায়। সেইকাৰণে কণবিলাহী দি দিলে তাৰ তিতাটো নাইকিয়া হ'ব। আৰু বইল আলুও যদি দি দিয়ে তেতিয়া অকণো তিতা নাপায়, খাবলৈ আঞ্জাখন বৰ ধুনীয়া হয়। এতিয়া অকণমান নিমখ দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। কণবিলাহীকেইটা ভালদৰে সিজি উঠালৈকে লৰাই এনেদৰে ভাজি লৈছোঁ। এনেদৰে ভাজি কণবিলাহীকেইটা ভালদৰে ভাঙি তাৰ পৰা তেল ওলাই নোযোৱালৈকে মই ভাজি থাকিম। আৰু ইয়াতে এতিয়া অকণমান হালধি দিছোঁ। এতিয়া আকৌ অকণমান সময় ভাজি থাকিম এনেদৰে। আৰু হেতাখনে দেখিছেনে, মই বিলাহীকেইটা ভালদৰে ভাঙি দিছোঁ। এয়া অকণকৈ তেল ওলাইছে দেখিছেনে। এয়া ধুনীয়াকৈ বিলাহীখিনি ভাজা হৈ গ'ল। এনেদৰে ভাজি যেতিয়া বিলাহীখিনিৰ পৰা তেল ওলাব, তেলটো এৰি দিব, তেতিয়া এই পিটিকি থোৱা আলুখিনি দি দিম। আলুখিনি দি এতিয়া মই আকৌ অকণমান সময় 1 বা 2 মিনিট সময় এনেদৰে ভাজি ল'ম। এনেকৈ ভাজি লৈছোঁ। আলুখিনি ভাঙি দিছোঁ, তেতিয়াহে তাৰ সোৱাদটো ওলাব খাবলৈ। এতিয়া মই যে পিচি থৈছিলোঁ মানিমুনিৰ ৰসখিনি, সেই ৰসখিনি ইয়াত দি দিম। এইখিনি দেখিছেনে, ইয়াত দি দিলোঁ। আৰু এতিয়া 10 মিনিটমান সময়লৈকে সেইখিনি ভালদৰে উতলিবলৈ মই ঢাকি থ'ম। ভালদৰে লৰাই ল'লোঁ। লৰাই পেলাই এতিয়া ধুনীয়াকৈ ঢাকি থৈছোঁ।
10 মিনিটৰ পিছতে ইয়াৰ ডেঙাচি দেখিছেনে ধুনীয়াকৈ উতল আহি গৈছে। এনেদৰে ধুনীয়াকৈ চাৰিওফালৰ পৰা যেতিয়া উতল আহিব তেতিয়া ইয়াতে মই অকণমান জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিলে মানিমুনিৰ গোন্ধটো একেবাৰে নাহে। আৰু অকণমান ধনিয়া গুড়ি দিছোঁ। জালুকৰ গুড়িটো আপোনালোকে একেবাৰে স্কিপ নকৰিব, এইটো নিদিলে খাবলৈ অকণ বেয়া হয়। আৰু এইফালে মই ডাংবডি ভাজি আছোঁ, ডাংবডি আলুৱে ভাজি বনাই আছোঁ। আৰু এইফালে মোৰ মানিমুনি তৰকাৰীখন ৰেডি হৈছেগৈ আৰু অকণমান সময় উতলাৰ পাছতে মই বন্ধ কৰি দিম। আপোনালোকে এনেদৰে বনাই খাবচোন। আৰু কোনে কোনে এনেদৰে বনাই খাইছে আৰু মোৰ এই ৰেচিপিটো আজি আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ সোনকালে আহিম।